Hey guys, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ কেম্পাছৰ দুৰ্গা পূজাখন। এইকেইটা দেখিছে নহয়, এইকেইটা মোৰ পিছে পিছে লাগি থাকে। আৰু এয়া আমাৰ দুৰ্গা মা আমাৰ কেম্পাছত প্ৰত্যেক বছৰে পাতে। আৰু এইবাৰ আহিছোঁ মই ভোগ খাবলৈ। আৰু এইজনী মোৰ ভণ্টি পূজা আৰু এইকেইটা মোৰ মৰমৰ ভাইটি দীপু আৰু জ্যোতিষ্মান। আৰু এইফালে মই বহি লৈছোঁ খাবলৈ। আমাৰ কেম্পাছত বহুত টেষ্টি খিচিৰি বনায় আৰু এইজনী অলৰেডি খালে, কিন্তু মই খোৱা নাছিলোঁ কাৰণে তাই আকৌ আহিছে মোৰ লগত বহিবলৈ, মোৰ ছাপৰ্ট ছিষ্টেম হৈ পেলাই। এয়া আহি গ'ল খিচিৰি। আমাৰ জ্যোতিষ্মান ভাইটিয়ে বিলাই আছে আৰু দীপু বিলাই আছে, তাক খালি ৰেকৰ্ড কৰা নহ'ল, সেইটো পিছত কৰিম। আৰু সিহঁতিতো এতিয়া পূৰা কামত লাগি আছে আৰু এইবিলাক। আৰু মোক দেখিছে ন, চামুচ লৈ আহিছোঁ যোগাৰ। আৰু এইফালে মোৰ এটা ৰিয়েকশ্যন খাই পেলাই কেনেকুৱা লাগে, কৈছোঁ ন বহুত টেষ্টি। আৰু আপোনালোকৰো এইফালে দুৰ্গা পূজাৰ এনেকৈ ভোগ খুৱায়নে? যদি খুৱায় এবাৰ জনাবচোন। এয়া খাই বৈ পেলাই মই আকৌ আহিছোঁ মণ্ডপত, আপোনালোকক দেখাই দিছোঁ দুৰ্গা মা। আকৌ এতিয়া ৰাতি অকণমান ওলাই আহিলোঁ আৰু এয়া অকণমান চাওঁ, কেইটামান ক্লিপ বনাইছিলোঁ, ইমান বেছি ৰেকৰ্ড কৰা নহ'ল বাৰু। আৰু এইটো মোৰ একচুৱেলি ফাৰ্ষ্ট মিনি ব্লগ হয় ভইচ অভাৰ দি পেলাই। তো কেনেকুৱা হৈছে নাজানো, বাট মই পিছত ট্ৰাই কৰিম আকৌ ভালকৈ বনাবলৈ। চ' আজিৰ কাৰণে এইখিনিয়ে আছিলে, আশা কৰোঁ অলপ ভাল পালে। চ' এটা লাইক কৰি দিব আৰু হেপী দুৰ্গা পূজা এণ্ড বাই বাই।